প্ৰিয় দৰ্শক, ঘৰৰ এই 5টা বস্তু কেতিয়াও আনক দিব নালাগে। এই 5টা বস্তু যদি আমি দান দিওঁ তেন্তে ভয়ানক দুখৰ সন্মুখীন হ'বলগীয়া হ'ব। গতিকে আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এটা প্ৰাচীন কাহিনী। এই কাহিনীৰ জৰিয়তে আপুনি সেই কথা জানিব পাৰিব যিবোৰ ঘৰৰ বস্তু এগৰাকী মহিলাই আনক দিব নালাগে। যিগৰাকী মহিলাই এইবোৰ বস্তু আনক দিয়ে সেইখন ঘৰত কেতিয়াও উন্নতি নহয়। সেইবাবে বন্ধুসকল, আপুনি এই কাহিনীটো সম্পূৰ্ণৰূপে শুনিব, কাৰণ আধা আধৰুৱা জ্ঞান বিষৰ দৰে মাৰাত্মক। যিয়ে এই কাহিনীটো সম্পূৰ্ণৰূপে শুনিব তেওঁ কেতিয়াও দৰিদ্ৰতাত ভুগিব নালাগিব। গতিকে পলম নকৰাকৈ এই প্ৰাচীন কাহিনীটো আৰম্ভ কৰোঁ। মধ্য দেশৰ এখন বৰ ধুনীয়া চহৰ আছিল। সেই চহৰত সুকন্যা নামৰ এগৰাকী মহিলাই স্বামী আৰু শাহুৱেক আৰু শহুৰেকৰ লগত থাকিছিল। সত্য ধৰ্ম পালন কৰিবলৈ সাজু আৰু ঘৰুৱা কামত পাকৈত এগৰাকী নিষ্ঠাৱান পত্নী আছিল সুকন্যা। সুকন্যা বৰ দয়ালু আছিল। তাই সদায় আনক সহায় কৰিছিল। সুকন্যাৰ স্বামী আছিল সঞ্জয়। তেওঁৰ এখন শস্যৰ দোকান আছিল। বজাৰত মানুহৰ প্ৰয়োজনীয় বস্তু বিক্ৰী কৰিছিল। সুকন্যাই স্বামীক বহুত ভাল পাইছিল। স্বামীক পৰম ঈশ্বৰ বুলি গণ্য কৰি তেওঁক সেৱা কৰিছিল। সুকন্যাই প্ৰতিদিনে স্বামীৰ আগতে সাৰ পাই উঠিছিল। ৰাতিপুৱা তাই ঘৰৰ চোতালখন চাফা কৰিছিল। তাৰ পিছত স্নান আদি কৰি তাই তুলসীক পানী আগবঢ়াই দেৱ দেৱীক পূজা কৰিছিল। এইদৰে তাই প্ৰতিদিনে নিজৰ দৈনন্দিন কামবোৰ কৰিছিল। সুকন্যাই কেতিয়াও কাকো অসন্মান কৰা নাছিল। সকলোৰে লগত তাই মধুৰ মাতেৰে কথা পাতিছিল। সুকন্যাক দেখি সকলোৱে কৈছিল যে তেওঁ নিজেই দেৱী লক্ষ্মীৰ দৰে গুণ থকা নাৰী। তাই নিজৰ পৰিয়ালৰ বহুত ভাল যত্ন লয়। ইয়াৰ বাহিৰেও সুকন্যাই কেতিয়াও দান দক্ষিণা কৰি থাকোঁতে হাত দুখন আঁতৰাই ৰখা নাছিল। তাইৰ দুৱাৰমুখত যি ভিখাৰী আহিছিল তাই কেতিয়াও দান দক্ষিণা নিদিয়াকৈ পঠিয়াই দিয়া নাছিল। কোনেও তাইৰ দুৱাৰৰ পৰা খালী হাত নাযায়। যিয়েই তাইৰ দুৱাৰমুখলৈ আহিছিল তেওঁ সম্পূৰ্ণ আহাৰ খায়েই উভতি গৈছিল। তাইৰ দুৱাৰমুখত অহা সকলো ভিখাৰী তাইক আশীৰ্বাদ দি অতি আনন্দৰে উভতি গৈছিল। কেৱল এয়াই নহয়, সুকন্যাই ওচৰ চুবুৰীয়াকো সহায় কৰিছিল। তাইৰ চুবুৰীত বাস কৰা দুখীয়া আৰু অসুখী মানুহবোৰক তাই খাদ্য দিছিল। ওচৰ চুবুৰীয়াৰ যি প্ৰয়োজন থাকে সুকন্যাই ভাবি নোচোৱাকৈয়ে দিছিল। এদিন চুবুৰীয়া এজনী তাইৰ ঘৰলৈ আহিছিল। সুকন্যাই তাইক আদৰি লৈ বৰ মৰমেৰে কয়, হে বাইদেউ, আমাৰ ঘৰলৈ অহাৰ বাবে স্বাগতম। আজি মোৰ ঘৰলৈ কিয় আহিছা? কিবা লাগে যদি মোক কোৱা, মই আপোনাক নিশ্চয় সহায় কৰিম। ওচৰ চুবুৰীয়াজনী কয়, ভনী সুকন্যা, আজি মোৰ ঘৰলৈ বহু আলহী আহিছে। সেইবাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰুটি বনাবলৈ ৰলিং পিন আৰু টাৱা এখন বিচাৰি। কিছু সময়ৰ বাবে ৰলিং পিন আৰু টাৱা এখন ধাৰলৈ দিব পাৰিলে বৰ উপকাৰ হ'ব। কাম শেষ হোৱাৰ পিছত আপোনাক ঘূৰাই দিম। সুকন্যাই কয়, বাইদেউ, কি ডাঙৰ কথা। এতিয়া মোৰ ৰলিং পিন আৰু টাৱাৰ প্ৰয়োজন নাই। ৰ'বা, মই তোমাৰ বাবে লৈ আহিছোঁ। তাৰ পিছত সুকন্যা পাকঘৰলৈ গৈ পাকঘৰৰ পৰা ৰলিং পিন আৰু টাৱা আনি ওচৰ চুবুৰীয়াক দিলে। তেতিয়া ওচৰ চুবুৰীয়াই কয়, বহুত বহুত ধন্যবাদ। আজি তুমি মোক সহায় কৰিলা। মোৰ আলহীক খুৱাই তোমাৰ ৰলিং পিনটো ঘূৰাই দিম। সুকন্যাই কয়, বাইদেউ, চিন্তাৰ কোনো কথা নাই। তোমাৰ কাম সম্পূৰ্ণ হ'লে মোক ঘূৰাই দিবা। তাৰ পিছত সুকন্যাৰ ৰলিং পিন আৰু টাৱা লৈ চুবুৰীয়াই গুচি যায়। কিছু সময়ৰ পাছত সুকন্যাৰ ঘৰলৈ আন এগৰাকী ভদ্ৰ মহিলা আহে। সুকন্যাই তাইক মৰমেৰে আদৰি লৈ সুধিছে, আহা বাইদেউ, আজি মোৰ পৰা কি সহায় লাগে? দ্বিধাবোধ নকৰিবা আৰু মোৰ পৰা কি লাগে মোক কওক। মই আপোনাক নিশ্চয় সহায় কৰিম। তেতিয়া ভদ্ৰমহিলাগৰাকীয়ে কয়, মোৰ ঘৰখন বৰ লেতেৰা হৈ পৰিছে আৰু আজি ৰাতিপুৱা মোৰ ল'ৰাটোৱে খেলি থাকোঁতে মোৰ ঝাৰুটো ভাঙি পেলালে। সেইবাবে মোক তোমাৰ ঝাৰুটোৰ প্ৰয়োজন হৈছিল, কাৰণ মোৰ ঘৰখন চাফা কৰিবলৈ একো নাই। সেইবাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ ঝাৰু বিচাৰি। যদি কোনো সমস্যা নাই তেন্তে আপোনাৰ ঘৰৰ পৰা ঝাৰুটো মোক দিয়ক। মই ঘৰটো চাফা কৰি ঝাৰুটো আপোনাক ঘূৰাই দিম।
সুকন্যাই চিন্তা নকৰাকৈয়ে কয়, কেৱল ঝাৰুহে, ইয়াত কি সমস্যা হ'ব পাৰে? তুমি ৰ'বা, মই ঘৰৰ পৰা ঝাৰুটো লৈ আহি আছোঁ। এই বুলি কৈ সুকন্যা ঘৰৰ ভিতৰলৈ গৈ ঝাৰুটো আনি সেই মহিলাগৰাকীক দিয়ে। সেই মহিলাগৰাকীয়ে সুকন্যাৰ ঘৰৰ পৰা ঝাৰুটো লৈ গুচি যায়। কিছু সময়ৰ পাছত সুকন্যাৰ ঘৰলৈ আন এগৰাকী মহিলা আহে। সুকন্যাই তাইক অতি মৰমেৰে আদৰি লয়। সুকন্যাই কয়, আহা বাইদেউ, কি কথা? আজি মোৰ ঘৰলৈ কিয় আহিলা? যি লাগে মোক নিসংকোচে কওক, মই নিশ্চয় আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম। তেতিয়া সেই মহিলাগৰাকীয়ে কয়, ভণ্টি সুকন্যা, তুমি বৰ দয়ালু। মই তোমাৰ বিষয়ে বহুত শুনিছোঁ আৰু তুমি সকলোকে সহায় কৰিয়েই থাকা। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ অলপ সহায় বিচাৰি। সুকন্যাই কয়, বাইদেউ দ্বিধাবোধ নকৰিবি, যি লাগে বিচাৰিব। মোৰ ক্ষমতাত থাকিলে মই নাকচ নকৰোঁ, নিশ্চয় আপোনাক সহায় কৰিম। তেতিয়া সেই মহিলাগৰাকীয়ে কয়, হে সুকন্যা, আজি মোৰ ছোৱালীজনীক চাবলৈ আহিছে, সেইবাবে মই চিন্তাত পৰিছোঁ। পিন্ধাবলৈ মোৰ কোনো গয়না নাই, গতিকে ছোৱালীজনীক কি দিম? পিন্ধিবলৈ ভাল কাপোৰো নাই তাইৰ। অনুগ্ৰহ কৰি মোক কিছুমান গয়না আৰু কাপোৰ উপহাৰ হিচাপে দিয়ক, মাত্ৰ এদিনৰ বাবে। যেতিয়া ল'ৰাটোৰ পৰিয়ালে তাইক দেখি যাব, মই আপোনাৰ গয়না ঘূৰাই দিম। সুকন্যাই কয়, হে বাইদেউ, চিন্তা নকৰিবা। তোমাৰ ছোৱালীজনী মোৰ সৰু ভনীৰ দৰে, মই নিশ্চয় সহায় কৰিম। মই এতিয়াই তোমাক মোৰ গয়না আৰু শাৰী দি আছোঁ, যিখন পিন্ধিলে তোমাৰ ছোৱালীজনীক ৰাজকুমাৰীৰ দৰে দেখা যাব। তাৰ পিছত সুকন্যা ভিতৰলৈ গৈ গয়না আৰু শাৰী আনি সেই চুবুৰীয়াক দিয়ে। সেই চুবুৰীয়াই সুকন্যাৰ গয়না আৰু শাৰী লৈ আনন্দত গুচি যায়। তাৰ পিছত সন্ধিয়া আৰু আন এগৰাকী চুবুৰীয়াই সুকন্যাৰ ঘৰলৈ আহে। সুকন্যাই তাইক বৰ মৰমেৰে আদৰি লৈ কয়, আহা বাইদেউ, আজি মোৰ ঘৰলৈ কিয় আহিছা? কোৱা, মই তোমাক কেনেকৈ সহায় কৰিব পাৰোঁ? যি লাগে তাক নিসংকোচে কওক, মই আপোনাক নিশ্চয় সহায় কৰিম। ওচৰ চুবুৰীয়াই কয়, হে সুকন্যা, তুমি বৰ দয়ালু আৰু তুমি সকলোকে সহায় কৰা, সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ। মোৰ সন্তানৰ ভোক লাগিছে আৰু তাক খুৱাবলৈ গাখীৰ নাই, সেইবাবে মই আপোনাৰ ওচৰলৈ গাখীৰ বিচাৰি আহিছিলোঁ। যদি অলপ গাখীৰ পালোহেঁতেন তেন্তে বৰ উপকাৰ হ'লহেঁতেন। সুকন্যাই কয়, হেৰা বাইদেউ, এইটো কি ডাঙৰ কথা, মই তোমাক এতিয়াই গাখীৰ দিম। সুকন্যাই পাকঘৰলৈ গৈ গাখীৰ অলপ আনি ওচৰ চুবুৰীয়াক দিয়ে। চুবুৰীয়াই আনন্দত গাখীৰ লৈ গুচি যায়। এইদৰে সুকন্যাই চুবুৰীয়া সকলোকে সহায় কৰি আনন্দৰে ঘৰৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত ৰাতি স্বামী ঘৰলৈ উভতি আহে। সুকন্যাই স্বামীক সম্ভাষণা জনাই ভালকৈ সেৱা কৰে। ৰাতি স্বামী স্ত্ৰী দুয়ো সুখেৰে শুই থাকে। তাৰ পিছত পিছদিনা সাৰ পাই খুব বেয়া খবৰ এটা শুনা যায়। এজন মানুহে দৌৰি আহি সুকন্যাৰ ঘৰলৈ আহি সুকন্যাৰ স্বামীক কয়, হেৰা ভাই, যোৱা নিশা কোনোবাই তোমাৰ দোকানখন লুটপাট কৰিছে, সকলো সামগ্ৰী নোহোৱা হৈছে। সুকন্যাৰ গিৰিয়েক ভয় খাই নিজৰ দোকানলৈ দৌৰি যায়। তেওঁ দেখে যে তেওঁৰ সকলো সামগ্ৰী কোনোবাই লুটি লৈ গৈছে। তেওঁ দেখিছে যে তেওঁৰ দোকানত ৰখা সকলো টকাও চুৰি হৈছে। দুখী আৰু হতাশ হৈ ঘৰলৈ উভতি আহে আৰু সুকন্যাক গোটেই কথাখিনি কয়। এই কথা শুনি তাই থতমত খায়। সুকন্যা বৰ দুখী হৈ পৰে। সুকন্যাই কয়, চিন্তা নকৰিবা, আমাৰ ঘৰত বহুত টকা আছে, যাৰ সহায়ত আপুনি পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। তাৰ পিছত সুকন্যাই তাইৰ ঘৰৰ ভিতৰত গৈ চায় আৰু সেইখিনিও সম্পূৰ্ণ খালী। এই দেখি সুকন্যাই বৰ দুখত পৰে। এইটো কেনেকৈ হ'ল তাই বুজি নাপালে। সুকন্যাৰ স্বামীয়ে তাইৰ ওপৰত বৰ খং উঠে আৰু সুকন্যাক সোধে, সঁচা কথা কোৱা, আমাৰ ঘৰৰ ভিতৰত ৰখা সকলো টকা ক'লৈ গ'ল? সুকন্যাই কয়, হে স্বামী, মই ঘৰত আছিলোঁ, সকলো টকা বাকচত আছিল, কোনে চুৰি কৰিলে মই নাজানো, অনুগ্ৰহ কৰি শান্ত হওক, আমি নিশ্চয় কিছু সমাধান বিচাৰি পাম। সুকন্যাৰ স্বামীয়ে কয় যে তুমি আন মানুহক ঘৰলৈ মাতি খুৱাই পঠোৱা। তোমাৰ মূৰ্খামিৰ বাবে আজি এই দিনটো চাব লগা হৈছে। তুমি সকলো সময়তে কাৰোবাক দান দি থাকা। তাৰে এজনে আমাৰ ঘৰৰ পৰা সকলো টকা চুৰি কৰি লৈ গৈছে। সুকন্যাৰ গিৰিয়েকে তাইক গালি গালাজ কৰে। সুকন্যাৰ শাহুৱেকেও তাইক
বহুত গালি পাৰি কয় যে তুমি এই ওচৰ চুবুৰীয়াক ঘৰৰ বস্তু দি থাকা, তুমি নাভাবি কাৰোবাক সহায় কৰা। তাৰে এজনে সকলো টকা চুৰি কৰি লৈ গৈছে। ঘৰৰ সকলোৱে সুকন্যাক গালি গালাজ কৰিবলৈ আৰম্ভ কৰে। তেতিয়া সুকন্যাই স্বামীক সান্তনা দি কয়, হে প্ৰভু, মই মোৰ কিছুমান গইনা ওচৰ চুবুৰীয়াক দিছোঁ, তাইৰ পৰা গইনাবোৰ লৈ আহি আছোঁ। তেনেতে সুকন্যাই সেই দুখীয়া চুবুৰীয়াৰ ঘৰলৈ গৈ দেখে যে তাইৰ ঘৰত কোনো নাই। সেই মহিলাগৰাকীও সুকন্যাৰ গইনা লৈ ঘৰৰ পৰা পলাই গৈছে। সুকন্যা হতাশ হৈ ঘৰলৈ উভতি আহে আৰু স্বামীক সকলো কথা কয়। সুকন্যাৰ কথা শুনি স্বামীৰ খং উঠে আৰু সুকন্যাক গালি গালাজ কৰিবলৈ আৰম্ভ কৰে। সুকন্যাৰ স্বামীয়ে কয় যে তোমাৰ মূৰ্খৰ বাবে আজি এই দিনটো চাব লগা হৈছে। তোমাৰ কাৰণে আমি আমাৰ সকলো ধন সম্পত্তি আৰু সমৃদ্ধি হেৰুৱাই পেলাইছোঁ। তোমাৰ দান দিয়াৰ অভ্যাসৰ বাবে আমি এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছোঁ। এতিয়া তুমি এই ঘৰত থাকিব নোৱাৰা। এতিয়া এই ঘৰৰ পৰা ওলাই যোৱা। সুকন্যাই কয়, হে প্ৰভু, তোমাৰ বাহিৰে মোৰ এই পৃথিৱীত কোনো নাই। মই তোমাক এৰি কলৈ যাম? সুকন্যাই হাত ভাঁজ কৰি স্বামীক অনুৰোধ কৰিবলৈ ধৰে। স্বামীয়ে তাইৰ কথা নুশুনি ঘৰৰ পৰা বাহিৰ কৰি দি কয়, এতিয়া তুমি এই ঘৰৰ পৰা ওলাই যোৱা আৰু মোৰ ঘৰলৈ কেতিয়াও ঘূৰি নাহিবা। সুকন্যাই স্বামীক অনুৰোধ কৰিবলৈ আৰম্ভ কৰে, এই কথা নকবা, মই কোনো অপৰাধ কৰা নাই। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। অনুগ্ৰহ কৰি মোক ঘৰৰ পৰা বাহিৰ কৰি নিদিবা। কিন্তু সুকন্যাৰ গিৰিয়েকে তাইৰ কথা নুশুনি ঘৰৰ পৰা বাহিৰ কৰি দি কয়, এতিয়া তুমি এই ঘৰৰ পৰা ওলাই যোৱা আৰু উভতি নাচাবা। ইচ্ছা কৰিলে নদীত জঁপিয়াই জীৱন শেষ কৰিব পাৰা, কিন্তু এতিয়া তুমি মোৰ লগত এই ঘৰত থাকিব নোৱাৰা। দুখত কান্দি কান্দি স্বামীৰ ঘৰৰ পৰা ওলাই যায় সুকন্যা। খোজকাঢ়ি গৈ থাকোঁতে সুকন্যাই মা লক্ষ্মীৰ মন্দিৰলৈ গৈ মা লক্ষ্মীক প্ৰাৰ্থনা কৰি কয়, হে মা, মই কি পাপ কৰিলোঁ যে মই এনেকুৱা হৈ পৰিছোঁ? হে মা লক্ষ্মী, মই তোমাক নিতৌ পূজা কৰিছিলোঁ, তেন্তে তুমি মোৰ ঘৰৰ পৰা কিয় ওলাই আহিলা? অনুগ্ৰহ কৰি কওক মা, মই কি অপৰাধ কৰিলোঁ যে তুমি মোৰ ওপৰত খং কৰিছা? তেতিয়া সুকন্যাই বহি ভাবিবলৈ ধৰে, মোৰ স্বামীয়ে যদি মোক গ্ৰহণ নকৰে তেন্তে মই জীয়াই থাকি কি কৰিম? মোৰ কাৰণে যদি মোৰ স্বামীৰ অৱস্থা ইমান বেয়া হয় তেন্তে মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। এই কথা ভাবি সুকন্যাই নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ নদীৰ ফালে যাবলৈ ধৰে। নদীৰ ওচৰলৈ গৈ সুকন্যাই মা লক্ষ্মীক প্ৰাৰ্থনা কৰে, হে মা লক্ষ্মী, এতিয়া মই প্ৰাণ ত্যাগ কৰিবলৈ ওলাইছোঁ। যদি তোমাৰ উপাসনাত মই কিবা এটা হেৰুৱাইছোঁ তেন্তে মোক ক্ষমা কৰা। স্বামীৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। সেইবাবে এতিয়া এই নদীত জঁপিয়াই প্ৰাণ ত্যাগ কৰিম। এই বুলি কৈ সুকন্যাই নদীত জঁপিয়াই যাবলৈ ওলায়। যেতিয়া মা নিজেই তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হয়, দেৱী লক্ষ্মী সেই ঠাইত উপস্থিত হৈ সুকন্যাক কয়, বন্ধ কৰক, কি কৰি আছা? তেনেতে সুকন্যাই চকু মেলি দেখে যে তাইৰ সন্মুখত দেৱী লক্ষ্মী নিজেই থিয় হৈ আছে। সুকন্যাই হাত দুখন ভাঁজ কৰি সম্ভাষণা জনায়। লক্ষ্মী দেৱীক দেখি তাই বৰ সুখী হৈ কয়, হে মা, মোক ক্ষমা কৰা, মই এটা ডাঙৰ পাপ কৰিবলৈ ওলাইছোঁ। মা লক্ষ্মীয়ে কয়, হে সুকন্যা, এজন ব্যক্তিয়ে নিজৰ প্ৰাণ কাঢ়ি নিব নালাগে। সমস্যা যিমানেই ডাঙৰ নহওক কিয়, আত্মহত্যা কৰা আৰু কাৰোবাক কৰিবলৈ উচটনি দিয়া দুয়োটা বহুত ডাঙৰ পাপ। নৰকৰ কঠোৰতম শাস্তি পালেহে এই পাপৰ পৰা মুক্তি পাব পাৰি। ভগৱানে দিয়া শৰীৰটোক এনেকৈ ধ্বংস কৰা উচিত নহয়। সুকন্যাই কয়, হে মা, মই অসহায় হৈ পৰিছোঁ। মোৰ স্বামীয়ে মোক পৰিত্যাগ কৰিছে। মোৰ কাৰণে মোৰ ঘৰৰ সকলো বস্তু লুটপাট হৈছে। সেইবাবে মোৰ স্বামীয়ে মোক এৰি থৈ গৈছে। কিন্তু মই মোৰ স্বামীৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। সেইবাবে মই অসহায় হৈ প্ৰাণ ত্যাগ কৰিবলৈ ওলাইছিলোঁ। মা লক্ষ্মীয়ে কয়, হে সুকন্যা, মই সকলো জানো আৰু ময়ো জানো তোমাৰ স্বামীয়ে তোমাক কিয় পৰিত্যাগ কৰিছে। এই সকলোবোৰ তোমাৰ ভুলৰ বাবেহে হৈছে। তুমি অজানিতে
এনে কিছুমান বস্তু দান কৰিছিলা যাৰ বাবে মই তোমাৰ ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছিল। যিগৰাকী মহিলাই নিজৰ ঘৰৰ এইবোৰ বস্তু আনক দিয়ে, মই তেওঁলোকৰ ঘৰত নাথাকোঁ, সেইবোৰ বস্তুৰ লগতে মই ঘৰৰ পৰা ওলাই যাওঁ। হে মা, সেইবোৰ কি কি? কোনটো বস্তু দান কৰিলোঁ কওকচোন, যাৰ বাবে তুমি মোৰ ঘৰৰ পৰা ওলাই আহিছা? দেৱী লক্ষ্মীয়ে কয়, হে কন্যা, এতিয়া ভালদৰে শুনা। মই তোমাক সেইবোৰ কথা ক'ম যিবোৰ কোনো নাৰীয়ে আনক দিব নালাগে। এইবোৰ বস্তু যদি দান কৰা হয়, মই সেই ঘৰৰ পৰা ওলাই যাওঁ। হে সুকন্যা, তোমাৰ প্ৰথম ভুল আছিল যে তুমি তোমাৰ ঘৰৰ চকলা, বেলান আৰু টাৱা দান কৰিলা। তোমাৰ ঘৰৰ চকলা, বেলান আৰু টাৱা কেতিয়াও আন কোনো মহিলাক দিব নালাগে। পাকঘৰত এইবোৰৰ গুৰুত্ব সৰ্বোচ্চ। এইবোৰ বস্তুৰ বিশুদ্ধতা সদায় আপোনাৰ ঘৰত বজাই ৰাখিব লাগে। আপোনাৰ পূজাঘৰৰ ঈশ্বৰৰ বাবে এইবোৰৰ পৰাই প্ৰসাদ তৈয়াৰ কৰা হয়। সেইবাবে এইবোৰ বস্তু সদায় পৰিষ্কাৰ আৰু বিশুদ্ধ কৰি ৰখা উচিত। আনক দিলে ই অশুদ্ধ হৈ পৰিব পাৰে আৰু তাৰ পিছত ব্যৱহাৰ কৰিলে অশুভ ফল পোৱা যায়। হে সুকন্যা, তুমি তোমাৰ পাকঘৰৰ চকলা, বেলান আৰু টাৱা চুবুৰীয়াক দি প্ৰথমটো ডাঙৰ ভুল কৰিলা, যাৰ বাবে তুমি দৰিদ্ৰতাৰ অংগ হৈ পৰিলা। হে সুকন্যা, এতিয়া দ্বিতীয় কথাটো শুনা। চুবুৰীয়াক তোমাৰ ঘৰৰ ঝাৰুটো দিলা, যিটো বস্তুত মই সদায় বাস কৰোঁ, যিটো বস্তু মোৰ আটাইতকৈ প্ৰিয়, সেইটো তুমি আন কাৰোবাক দিলা। তেতিয়া মই তোমাৰ ঘৰত কেনেকৈ থাকিম? যিগৰাকী মহিলাই নিজৰ ঘৰৰ ঝাৰু আন কাৰোবাক দিয়ে, মই সেইখন ঘৰৰ পৰা ওলাই যাওঁ। এই কাৰণেই চোৰে তোমাৰ স্বামীৰ দোকান লুটি গুচি গ'ল। ঘৰটো ঝাৰুৰে চাফা কৰা হয় আৰু য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে তাতে মই বাস কৰোঁ। মনত ৰাখিব যে ঝাৰুটো সদায় ঘৰত লুকাই ৰাখিব লাগে। বাহিৰৰ মানুহেও ঝাৰুটো দেখা পাব নালাগে। ঝাৰু অতি পবিত্ৰ বস্তু, ইয়াক ভৰিৰে স্পৰ্শ কৰিব নালাগে। মা লক্ষ্মীয়ে কয়, হে সুকন্যা, এতিয়া তৃতীয় বগা ৰঙৰ বস্তুটোৰ কথা শুনা, যিটো নাৰীয়ে কেতিয়াও আন এগৰাকী নাৰীক দিব নালাগে। সেয়া হ'ল সন্ধিয়া নিমখ, আটা আৰু গাখীৰ আৰু দৈ। এই কাম কৰিলে ঘৰত শস্যৰ নাটনি হয়। এই কাম কৰিলে ঘৰত দৰিদ্ৰতাই প্ৰাধান্য পায়। এতিয়া শুনা, তোমাৰ চতুৰ্থ ডাঙৰ ভুল হ'ল তোমাৰ নিজৰ গহনা আন এগৰাকী মহিলাক পিন্ধিবলৈ দিয়া। মনত ৰাখিব, এগৰাকী মহিলাই কেতিয়াও নিজৰ গহনা আন এগৰাকী মহিলাক দিয়া উচিত নহয়। এগৰাকী বিবাহিত মহিলাই কেতিয়াও নিজৰ গহনা আন এগৰাকী মহিলাক পিন্ধিবলৈ দিয়া উচিত নহয়। নিজৰ গহনা আন মহিলাক দিয়া মহিলাগৰাকীয়ে সেই মহিলাগৰাকীৰ ঘৰত স্বামী স্ত্ৰীৰ মাজত সদায় কাজিয়া চলি থাকে। মোৰ অসন্তুষ্টিৰ বাবে আপোনাৰ ওচৰ চুবুৰীয়াই তোমাৰ গহনাবোৰ লৈ আন এখন গাঁৱলৈ গ'ল। হে সুকন্যা, এতিয়া মই তোমাক পঞ্চম আৰু তোমাৰ শেষ ভুলৰ বিষয়ে ক'ম। অৰ্থাৎ পিছদিনা ৰাতিপুৱাই তুমি গাখীৰ দান কৰিছিলা। গাখীৰ বিক্ৰী কৰাটো বেলেগ কথা আৰু গাখীৰ দান কৰাটো বেলেগ কথা। এনে অৱস্থাত ৰাতিপুৱাই গাখীৰ দান কৰি তুমি নিজৰ ওপৰত এটা ডাঙৰ বিপদ কঢ়িয়াই আনিলা। ইয়াৰ বাবে তোমাৰ ঘৰত বাকচত ৰখা টকা চুৰি হৈ গ'ল। সঠিক বস্তু দান কৰিলে মানুহ গুণী হৈ পৰে, কিন্তু কিছুমান কথা আছে যিবোৰ আমি ভুলতেও দান কৰা উচিত নহয়। এনেবোৰ বস্তু দান কৰি জীৱনত এটা অশুভ সময় আৰম্ভ হয়। তুমি ভুল বস্তু দান কৰি মোৰ দুষ্ট চকুৰ অভিজ্ঞতা লাভ কৰিলা। সুকন্যাই কয়, হে মা লক্ষ্মী, মই এটা ডাঙৰ ভুল কৰিলোঁ। এইবোৰ কথাৰ বিষয়ে মই অজ্ঞাত আছিলোঁ। অনুগ্ৰহ কৰি মোক সহায় কৰক। মোক ক্ষমা কৰি এতিয়া তপস্যা কৰাৰ উপায় কোৱা। দেৱী লক্ষ্মীয়ে কয়, হে সুকন্যা, তুমি ইতিমধ্যে তপস্যা কৰিলা। তুমি যি কষ্ট ভোগ কৰিবলগীয়া হৈছিল সেয়াই আছিল তোমাৰ শাস্তি। এতিয়া তোমাৰ ভাল কামৰ বাবে মই তোমাক ক্ষমা কৰি দিছোঁ। গতিকে এতিয়া তুমি নিজৰ ঘৰলৈ উভতি যাওক। তোমাৰ সকলো ধন সম্পত্তি তোমাক ঘূৰাই দিম। এই বুলি কৈ দেৱী লক্ষ্মী সেই ঠাইৰ পৰা অদৃশ্য হৈ যায়। তাৰ পিছত সুকন্যাই দেৱী লক্ষ্মীক ধন্যবাদ জনাই সেই ঠাইৰ পৰা ঘৰৰ ফালে যাবলৈ ধৰে। ঠিক তেতিয়াই তাইৰ স্বামীয়ে বিচাৰি থাকোঁতে তাইক দেখা পায়। তেওঁ সুকন্যাৰ ওচৰলৈ আহি
তাইৰ ওপৰত ক্ষমা খুজি কয়, হে সুকন্যা, মোক ক্ষমা কৰি দিয়া, মই তোমাক বহুত বেয়াকৈ কৈছিলোঁ। লক্ষ্মী দেৱীৰ কৃপাত আমি আমাৰ সকলো ধন সম্পত্তি ঘূৰাই পাইছোঁ। আমাৰ ধন সম্পত্তি লুট কৰা সকলোৱে আমাৰ ধন সম্পত্তি আমাক ঘূৰাই দিছে আৰু তোমাৰ নাম লৈ তাই ক্ষমা বিচাৰিছে। এই কথা শুনি সুকন্যাই বৰ সুখী হৈ স্বামীৰ সৈতে ঘৰলৈ উভতি আহে। দেৱী লক্ষ্মীৰ কৃপাত সুকন্যাৰ ঘৰলৈ পুনৰ সুখ আৰু সমৃদ্ধ আহে আৰু তেতিয়াৰ পৰা সুকন্যাই কেতিয়াও নিজৰ ঘৰৰ পৰা এই 4টা বস্তু আনক নিদিয়ে। গতিকে বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই কাহিনীটো ভাল পাইছে। ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় মা লক্ষ্মী লিখিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।